হয় আমি দেখি আছোঁ বা ময়ো নতুনকৈ জইনিং হৈছোঁ অলপ আগতে আমাৰ সান্তাল মানুহকেইটা বা সান্তাল মানুহবিলাক এতিয়া বুজি পাইছে EPPLৰ যিটো এজেণ্ডা মেইন এজেণ্ডা হ'ল আমাৰ BTRত শান্তি আনাটো সেকেন্ড এজেণ্ডা হ'ল আমাৰ কেনেকৈ আমি হিউম্যান ৰিসোৰ্সটো বনাব পাৰে তো সেইখিনি কামটো আকৰ্ষিত হয় সেইখিনি কামত আকৰ্ষিত হয় আমাৰ মানুহবিলাক জইনিং কৰি আছে আশা আছে EPPLে ভাল কাম কৰিব আগন্তুক দিনত আৰু BTR অঞ্চলত বা BTC অঞ্চলত একদম পাৰ্মানেণ্ট শান্তি স্থাপন কৰিব বুলি আশা আছে সমস্যাবিলাক আছে মাটি বাৰীৰ এই সমস্যাখিনি সমাধান কৰি আছে আৰু নিশ্চয় EPPL চৰকাৰে বা EPPL গভৰ্ণমেণ্টে সমাধান কৰিব এইটো আশা লৈ আমাৰ ল'ৰাকেইটা বা আমাৰ মানুহ এতিয়া জইনিং হৈ আছে 17 বছৰ BPFক ছাপোৰ্ট কৰি ডমিনেট কৰি ৰাখিছিলে দমন কৰি ৰাখিছিলে তাৰ কাৰণে আজি এটা সুযোগ পাই EPPL দলত দলে দলে যোগদান কৰি আছে ভৱিষ্যতত আপোনাৰ সমস্যাটো সমাধান কৰিব বুলি ভাবো নেকি আপুনি সম্পূৰ্ণ আশা আছে আমাৰ EPPL দলে সমাধান কৰিব বুলি আমাৰ সম্পূৰ্ণ আশা আছে আৰু সমাধান কৰি আছে বৰ্তমানলৈকে আমি দেখি আছোঁ যিবিলাক মেইন সমস্যা যিবিলাক মূল সমস্যাবিলাক EPPL দলে সমাধান কৰি আছে আপোনালোকে যি আজি CM ৰঞ্জিত বসুমতাৰীৰ ঘৰত আহি কিনে EPPL দলক যোগদান হৈছে কি কাৰণে আপোনালোকে আমি আমাৰ আদিবাসীসকলৰ বহুত সমস্যা আছে এই কাৰণে যাতে এই আমাৰ ছাৰৰ দ্বাৰাই যাতে আমাৰ সমস্যাখিনি যাতে সমাধান কৰিব পাৰে এই কাৰণে আমি আশা ৰাখিছোঁ সমাধান কৰিব বুলি এই কাৰণে আমি যোগদান দিছোঁ আপোনালোকে যে ভাবি নেকি যে সম্পূৰ্ণ EPPL চৰকাৰ আপোনাৰ সমস্যাটো সমাধান কৰিব বুলি আপোনালোকে ভাবি সমাধান কৰিব কাৰণ বাকীখিনিৰ সমস্যাবিলাক সমাধান কৰি আছে যদিও আমাৰো কৰিব কোন জায়গাত আছে আমাৰ দেউচিৰি আগন্তুক দিনত ক'ত পাতে আছিলে আগন্তুক দিনতো আমি BPFৰ লগত আছিলোঁ BPF দল আপোনালোকৰ কাৰণে কেনেকুৱা কাম কৰি আছিলে বাকীখিনিৰ কাৰণেতো আমি ক'ব নোৱাৰে কিন্তু আমাৰ যিটো দেখা মতে আমাৰ কাৰণে কামটো একো হোৱা নাই আদিবাসীৰ কাৰণে কাম কৰা আদিবাসীৰ কাৰণে কাম হয় দেউচিৰি বেছি দিছে EPPLত আপোনালোকে আজি সোমাইছে ভৱিষ্যতত কেনেকুৱা কাম কৰি যাব ভৱিষ্যত আমি আশা ৰাখিছোঁ যে ভালেই হ'ব কামখিনি কেনেকুৱা কাম কৰিব পাৰ্টিত আপোনালোকে যিহেতু যোগদান কৰিছে কেনেকুৱা কাম কৰিব পাৰ্টিত হয় পাৰ্টিক যেনেকুৱা নিৰ্দেশ পাম আমি এনেকুৱাই কাম কৰি যাম আগন্তুক দিনৰ কাৰণে কেইজন আছিলে এতিয়া মোটামুটি আমি 18 জন আছোঁ বাই ইলেকশ্যন আহি আছোঁ হয় তাত কেনেকুৱা কাম কৰিব কেনেকুৱা নিৰ্দেশ পাব আমি এনেকৈ কাম কৰিম কাৰণ আমি আদিবাসীৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ওলাইছোঁ আৰু লগতে যেনেকুৱা আমি ছাৰ লগত নিৰ্দেশ পাম এনেকৈ কাম কৰি যাম কিমানজন আছে আৰু কিমান আছে এইটোতো মই ক'ব নোৱাৰোঁ যিখিনি আমি মোৰ লগত আছিল এইবিলাক আমি আহিছোঁ আৰু এইবিলাক মই ক'ব নোৱাৰোঁ আৰু কি হয় হয় পাৰ্টিত কিবা দায়িত্ব আছিল নেকি পাৰ্টিৰ দায়িত্ব আছিল মই বৰ্তমান আদিবাসী চেল হিচাপত মই ছেক্ৰেটাৰী আছিলোঁ BPFৰ ব্লক ছেক্ৰেটাৰী আদিবাসী চেল প্ৰাইমাৰী লক্ষীৰাম মাৰ্ডি চেলৰ কামটো আমি যেনেকুৱা ওপৰৰ পৰা নিৰ্দেশ পাইছিলোঁ এনেকুৱা কাম কৰিছিলোঁ কিন্তু এনেকুৱা কামটো সম্পন্ন হোৱা নাই এইকাৰণে মনটোক লাগিছে আৰু